নমস্কাৰ। আজি বহুদিনৰ মূৰত মই এটা একেবাৰে সৰু ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ব্যঞ্জন বৰ্ণৰ বিষয়ে আমি সকলোৱে জানো। গতিকে আজি ব্যঞ্জন বৰ্ণৰ ক বৰ্গ, প্ৰথম চ বৰ্গ, মূৰ্ধন্য ট বৰ্গ, দন্ত্য ট বৰ্গ, প বৰ্গ এই বৰ্ণসমূহক কি নামেৰে জনাজাত? প্ৰথমতে মই এইটো ক'ব বিচাৰিছোঁ, কৰ পৰা মলৈ 25টা বৰ্ণ আছে। এই 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। এতিয়া ক বৰ্গ বুলি ক'লে আমি ক, খ, গ, ঘ, ঙ এই 5টা বৰ্ণক বুজো। এই 5টা বৰ্ণক কোৱা হয় কণ্ঠস্থ বৰ্ণ। প্ৰথম ছ বৰ্গ নিয়লৈকে 5টা বৰ্ণক কোৱা হয় তালব্য বৰ্ণ। মূৰ্ধন্য ট বৰ্গৰ এই 5টা বৰ্ণক কোৱা হয় মূৰ্ধন্য বৰ্ণ। দন্ত্য ট, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন অৰ্থাৎ ট বৰ্গ, দন্ত্য ট বৰ্গৰ এই বৰ্ণ 5টা কোৱা হয় দন্তন্য বৰ্ণ। প, ফ, ব, ভ, ম অৰ্থাৎ প বৰ্গ বৰ্ণকেইটা কোৱা হয় উচ্চ বৰ্ণ আৰু জ, ৰ, ল, ৱ, ব এইকেইটাক কোৱা হয় অন্তস্থ বৰ্ণ। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ ইয়াক উষ্ম বৰ্ণ বুলি কোৱা হয়। তাৰ আৰু এই ক, খ, গ, ঘ, ঙ ইয়াৰ পৰা এই মলৈ এই 5টা বৰ্ণক কোৱা হয় স্পৰ্শ বৰ্ণ। ধন্যবাদ।